আমাৰ এই আসাম গভৰ্ণমেণ্টে ষ্টেট ইলেকশ্যন কমিশ্যনক কৈ পেলাই পঞ্চায়ত ইলেকশ্যনটোহে আমাৰ কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াতে পাতিছে। এতিয়ালৈকে 11টা বুলি কৈছে, কিন্তু 18টা আছে হ'বলা আমটেৰিঙৰ পৰা ঔগুৰিলৈকে। আৰু সেইটো এৰিয়া কাৰ্বিসকলৰ আছে। জয়ৰাম ইংলেং নিজৰ ঘৰো তাতে আছে, কাৰ্বিসকলৰহে হয়। আৰু গাৰো তাত আছে, আৰু তিৱা মানুহবিলাক বহুত আছে। আৰু আগততো এইটো ট্ৰাইবেল বেল বুলি আছিলে 1933তে, তাৰ আগতে 1964তে এইটো ডিক্লেয়াৰ কৰা আছিল ট্ৰাইবেল বেল বুলি, ট্ৰাইবেলৰ কাৰণে। বাৰু সেইটো বেলেগ কথা, তথাপি এইটো কৈছোঁ এইটো ট্ৰাইবেল বেল আছিল। তাৰ পাছত আমাৰ কাৰ্বি আংলঙৰ ভিতৰত এইটো পৰি গ'ল, আৰু কাৰ্বি আংলংহে তাত ইলেকশ্যন পাতি আছে, কাউন্সিল ইলেকশ্যনো তাতে পাতিছে। আৰু দুৱাৰ বাগৰি এইটো দলামাৰা এৰিয়া, মালাচি আৰু কিবা কিবি 5টা পলিং ষ্টেচন এৰিয়া তেওঁলোকে পাতিছে। এই গোটেইখিনি কাৰ্বি মানুহে হয় তাত থকাটো, ট্ৰাইবেল মানুহ হয় তাত। আৰু এইটো পুৰা ট্ৰাইবেল এৰিয়া আণ্ডাৰ 6 শিডিউল। কিন্তু বোধ হয় তেওঁলোকক লেণ্ড পাতা, মাটিৰ পাতাটো দিয়া নাই আমাৰ কাউন্সিলে, এতিয়াও দিয়া নাই। সেইকাৰণে বোধ হয় চৰকাৰে কাউন্সিলে দেখুৱাইছে সেইটো মানুহ নাই তাত, ফৰেষ্ট আছে বুলি দেখুৱাইছে। সেইকাৰণে বোধ হয় তেওঁলোকে এই পঞ্চায়তটো পাতিবলৈ লৈছে। কিন্তু কথাটো হৈছে পঞ্চায়ত পাতিছে মানে তেওঁলোকে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকল 243M আৰু আৰ্টিকল 243ZC তাত কোৱা আছে 6 শিডিউল এৰিয়াটো পঞ্চায়ত পাতিব নোৱাৰে বুলি। এতিয়া পঞ্চায়ত পাতিছে মানে কনষ্টিটিউশ্যনটো ভায়লেট কৰিছে। কনষ্টিটিউশ্যন ভায়লেট কৰাৰ লগে লগে যদি আমাৰ কাউন্সিলে, আমাৰ MP, আমাৰ MLA যদি অপ'জ নকৰে, ৰিজলিউশ্যন নলয়, অপ'জ নকৰে, তেতিয়াহ'লে এই গোটেইখিনি এৰিয়া নন ট্ৰাইবেল এৰিয়া হৈ যাব। নন ট্ৰাইবেল এৰিয়া বুলি ক'লে এইটো সেই ট্ৰাইবেল এৰিয়া বুলি যে পাৰ্ট 1 আৰু 20 যে কোৱা আছে সেইটো ভাঙিব। তাৰমানে এইটো কাৰ্বি আংলং নহ'ব, কাৰণ কাৰ্বি আংলংটো ট্ৰাইবেল এৰিয়া, কিন্তু সেইটো পাৰ্টৰ ট্ৰাইবেল এৰিয়া নহয়। তাৰমানে এইটো কাৰ্বি আংলং নহয় আৰু এতিয়া। সেইটো কাৰণে ইমান ডাঙৰ এৰিয়া গোলাঘাট ফালে দি দিলে, নগাঁও আৰু গোলাঘাট বৰ্ডাৰ। তেওঁলোকে আমাৰ কাউন্সিলে, আমাৰ CMA কৈ থাকে 1 ইঞ্চিও নিদিওঁ বুলি কৈ থাকে বৰ্ডাৰত, কিন্তু এতিয়া 1 ইঞ্চি নহয়। পলিং ষ্টেচনটোকে এতিয়ালৈকে আমি জানিছোঁ 16 পলিং ষ্টেচন এৰিয়া, 16 পলিং ষ্টেচন বুলিকে ভাবক। এটা পলিং ষ্টেচনত 3টামান গাঁও থাকে, তেতিয়াহ'লে কিমান গাঁও হ'ব? 16 × 336 নে কিবা গাঁও এনেকৈ দি দিলে সেইটো। আৰু তেতিয়াহ'লে কথাটো হৈছে তেওঁলোকে কৈছে যে তেওঁলোকে ভাবিছে যে পঞ্চায়ত পাতিছে, পাতক আৰু একো নহয় বুলি ভাবিছে। কিন্তু পঞ্চায়ত পাতাৰ লগে লগে অৰুণোদয় স্কিম হওক, জব কাৰ্ড স্কিম হওক, বাইদেউ লাখপতি বাইদেউ স্কিম হওক, যি হওক, ফৰ এপ্ৰুভেল, ইছ্যু অফ এপ্লিকেশ্যন আৰু ফৰ এপ্ৰুভেল ফৰ চেংচনটো পঞ্চায়ত লৈহে যাব, কাউন্সিললৈতো নাহে, কাউন্সিললৈ কেতিয়াও নাহিব, এইটো পঞ্চায়ত লৈহে যাব। তাৰমানে সেইটো এৰিয়া আমাৰ MACটো ৰিচাৰ্ড টকবি, আৰু এইফালে কোন আছিলে কিবা প্ৰভাত চন্দ্ৰ তাৰো, তেওঁ EM নহয় জানো, EM, দুজনো EM। তেওঁলোকে এনেই বহি থাকিব, কাম নাই আৰু তেওঁলোকে তাত থাকিবলৈ কাৰণো নাই। ট্ৰাইবেল এৰিয়া, তেওঁলোকে ট্ৰাইবেল হয়, তেতিয়াহ'লে তেওঁলোকে তাত থাকিবলৈ দৰকাৰে নাই। তেতিয়াহ'লে এই প্ৰভাত চন্দ্ৰ তাৰো আৰু ৰিচাৰ্ড টকবিসকলে কিয় চুপচাপ থাকিছে? আৰু ইলেকশ্যনটো তাতে পঞ্চায়ত পাতিছে তেওঁলোকৰ এৰিয়াতে, তাতো কাউন্সিল এৰিয়া নহ'ল। আৰু এতিয়া কথাটো হৈছে তেওঁলোকে বংগ সেনা আৰু বিহাৰ সেনাসকলে কৈছে দুৱাৰামলাতটো যে তেওঁলোকে যি হ'লেও কাৰ্বি আংলঙত নাথাকোঁ বুলি কৈছে। কাৰ্বি আংলঙত নাথাকি পেলাই যদি গুচি যায় ভাল কথা, আমি আপত্তি নাই। কিন্তু তেওঁলোকে কাৰ্বি আংলঙত নাথাকোঁ মানে কাৰ্বি আংলং মাটিটোকে লৈ ল'ব, এইটোহে কথা। কাৰণ আগৰ পৰা বংগ সেনাসকলে কৈছে কাৰ্বি আংলং আৰু এ পাৰ্ট অফ নগাঁও ডিষ্ট্ৰিক্টটো বংগভূমি হ'ব বুলি কৈ থাকে। সেইকাৰণে সেই বংগভূমি বনাবলৈটোকে তেওঁলোকে এইটো আৰম্ভ কৰিছে, এইটো ইমপ্লিমেণ্ট কৰিছে তেওঁলোকৰ ৰিজলিউশ্যনটো।
তেতিয়া যদি হয় তেতিয়াহ'লে তেওঁলোকে যদি পঞ্চায়ত ইলেকশ্যনত ভোট দিয়ে তেতিয়াহ'লে কাউন্সিল ইলেকশ্যন আৰু MP MLA ইলেকশ্যনটো ইয়াত দিব নোৱাৰে তেওঁলোকে সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যিসকলে পঞ্চায়তত ইলেকশ্যন দিয়ে তেওঁলোকৰ নামটো মাটিৰ পটা কেনচেল কৰিব লাগিব তেওঁলোকৰ নামৰ মাটিৰ পটা কাৰণ এইটো ট্ৰাইবেল এৰিয়া হয় তেওঁলোকে থাকিব ইচ্ছা নাই বুলি কৈছে সেইকাৰণে তেওঁলোকৰ মাটি পটাটো কেনচেল কৰিব লাগে আৰু তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৰা কেনচেল কৰিব লাগে ইমিডিয়েটলি কৰিব লাগে এইটো আমি ডিমাণ্ড কৰিছোঁ এই আমাৰ হিমন্ত শৰ্মা তেওঁৰ গভৰ্ণমেণ্টে তেওঁলোকে এই ট্ৰাইবেল এৰিয়াটো ধ্বংস কৰিবলৈ বিচাৰিছে কাৰ্বি আংলং ধ্বংস কৰিবলৈ বিচাৰিছে এইটোৱে কথা সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ তেওঁ কিয় এনেকুৱা কৰিব লাগে যদি তেনেকুৱা হয় তেতিয়াহ'লে তেওঁ ইয়াত কাৰ্বি আংলঙত সোমাবও নালাগে ইচ্ছা নাই বুলি কৈছে তেওঁলোকে থাকিবলৈ ইয়াত ইচ্ছা নাই তেতিয়াহ'লে তেওঁলোকে মাজে মাজে কিয় আহি থাকে আৰু সেইফালে আমাৰ তুলিৰাম ৰঙাগাঁও তেওঁৰ ATM বুলি পেলাই তেওঁ ইয়াত আহি পেলাই টকা চকা বোধ হৈ লৈ যায় সদায় কিয় কৰিব লাগে